आज ब्लू है पानी 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 और दिन है सानी 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 आ जाओ ऑन द बीच में हाउ मैं गाने गाই আছো কি খাবি হলো এইটো কপি দিলিয়ে ওয়েটার তো মাতবা লাগছিল আৰু একবাৰ মাতচোন কি খাবা কো তই যি খাৱা মজান ময়ো সেয়ে খাম দে দি কিবা তোৰ তো পনীৰ পকৰা ফেভাৰেটে চাহে দিও পনীৰ পকৰা খাবি দিনত আহিলেও পনীৰ পকৰা খাবি তই পুৱাৰ টাইমত আহিলেও পনীৰ পকৰা খাবি গতিকে পনীৰ পকৰাই দি আৰু যি দিয়া বাকী তোৰ যদি ভোক লাগছে বেছি কৰি দি হাউ তই মোক কাটা মারলি নাপে তই তাৰ মানে নোটিস কৰি থাকা মই কেথেন পনীৰ পকৰা খাওঁ কেথেন কি নাখাওঁ দে হ'ব দে আজি তোৰ মতে দি নাখাওঁ দে পনীৰ পকৰা মই পনীৰ পকৰা খাম বুলি নাপাওঁ আহিছিলোঁ আৰু ঘৰতো মই পনীৰ আনি কেনে নাপালোঁ তোৰ লগত আহিয়ে দেখাম বুলি দে যাব নাম দে তই দি তই আৰু সেনে কিয় কৰা সেনে কৰিলি ভাল নালগেতো তই চবতে আহিলি তই একলা লগ তোক মই কথাটো ক'লোঁ হে দে হ'ব দে তই ৱেটাৰ তোক মাত মই মাতিম নাকিন দে তোৰ যি ইচ্ছা জান তাকে খা দে তই এই চবতে আহিলে এনেহেন কৰিব নালাগে তইতো সৰু থকা নাই দে মই মাতো দত সেনে লা জানছিলে তই মোক কথা মানবি বুলি তই যে মোক ভাল পা জানো দে ন কেনে ভাল পা নাচনো দেচোন এইখিনি মই তোক ক'লোঁ আৰু দে কি খাবি থেন মইতো পনীৰ পকৰা খামেই তই আৰু এথেন চকু নলগাবি খাম বুলি তোক দিম দে মই 2 টুকুৰা বেছি কৰি দিম দে হ'ব না থেন শান্তনা দে তই এথেন ওইটা তোক মাত 100 বাৰ ক'ব লাগিব নাকি বুজি নাপাৱ না মই মাতিম দে আপি চলিত হয় যদি মই মাতবা লাগে তই বিচৰা আইটোৱে মই মাতিম দে নালগে দ মই মাতি আছোঁ দ শুনকচোন দাদা ইফালে হওক শুনক ইফালে দিয়ক 2 নম্বৰ ৰুমটোত আহক কওক দাদা কি দিম আপোনাৰ কাৰণে ফাৰ্ষ্টতে ষ্টাৰ্টাৰত কি খাব কওক তাৰে পিছত যি লাগে আপোনাক তাকে দিম যি লাগিলেও আগতে সোনকালে আনক আমি কৈছোঁ আপুনি লেখক আগতে দিয়ক বাইদেউ কওক মই লিখি আছোঁ দিয়ক কওক সোনকালে কওক আৰু বেলেগ ৰুমতো যাব লগা আছে না আপুনিও যিমান নক্সা কৰি আছে মোৰ দেৰিয়ে হ'ব হেন পাইছোঁ হাও আপুনি কেনেহেন কাষ্টমাৰক ব্যৱহাৰ কৰে হ'ব দিয়ক আজি নালগো মোৰ বহুত কাম আছে নহ'লে আপোনাৰ লগত লাগবাক লগিন মোৰ বহুত মানুহ আছে চাইডত দিয়ক লেখক চিকেন তন্দুৰী 1 প্লেট আনব চিকেন তন্দুৰী তাৰপিছত আনব বাটাৰ নান তাৰপিছত আনব মোগলাই চিকেন বোলে কিবা বোলে স্পেচিয়েল আছিল খাম দিয়কচোন কেনে লাগে আৰু ষ্টাৰ্টাৰত আনব পনীৰ পকৰাটো আগতে দিব কফিটো খালোৱে কফি শেষ হোৱাৰ পাছত পনীৰ পকৰাখিনি আনিলে আৰু কি হ'ব তথাপিও মই ভাল পাওঁ যেন খাম আৰু সেইখিনি আনব তাৰপিছত একদম লাষ্টত ডিজাৰ্টৰ কাৰণে আইচক্ৰীম আনব মই বাটাৰস্কচ খাম আৰু ইয়াক লগিন এটা ভেনিলা আইচক্ৰীম আনব কিন্তু সোনকালে আনব যাতে আধা ঘণ্টাৰ ভিতৰত এইখিনি পাওঁ আৰু মনত কৰি লেখক গোটেইখিনি দ্বিতীয়বাৰ নুসুধব ক'বা নোৱাৰোঁ আৰু বাপ্পা আপোনাৰ মুখখনো কেনে একদম বাসা তিতা হেনে এই বৰপেটাৰ না বৰপেটাৰে দিয়ক কাৰিকৰটো এথেনে আৰু একদম আঠখেন নহয় মা দুৰ্গাটো নহয় 8খেন হাত যে থাকব 2খেনে হাত থাকব গতিকে যেথেন যিমান পাৰোঁ সিমান সোনকালে আনিম হ'ব নক বেয়া চোৱা নাপাবই আকৌ এনেকৈ কাষ্টমাৰকতো বেয়া ব্যৱহাৰ কৰিব নোৱাৰি আমাকো ব্যৱহাৰ কৰিব নালাগে আমি ইয়াৰে ৱৰ্কাৰহে আমাৰো 2খেন হাত থাকে যিমান পাৰোঁ সিমান সোনকালে আনিম দিয়ক আপুনি এখন খং নকৰিব দিয়ক দাদা বাইদেউক অলপ বুজক তই চবতে সেনেহেন কিয় দেখুৱাই ঘৰত যেনে কৰা কৰবি কিন্তু ইয়াতে সেনে মোৰ আগত লাজত নেপেলাবি গম পাইছা না মই কিমান লাজত পৰোঁ সেনেহেন হ'লে কি ভাবো বাপ্পা কেনেহেনে আপিটো চলিটো মনে মনে থাকে আৰু আপিটো এনেকৈ থাকে কি কম তোক ক'লি আৰু তই কাজিয়া লাগবি অলপ মাত্ৰ ভাল হ'বি চেঞ্জ বেলেগ আপিক চাবি কেনে কৰে আৰু তোক চাবি নিজক চবতে দন লগা বস্তুটো ভাল নহয় গম পাইছা হ'ব দীপাংকৰ মেধি তই এথেন মোক লেকচাৰ দিবা নালগে তই কন চা ভাল কেৱল মই জানো মোৰ ফোনটোই জানে আৰু মোৰ মেছেজত প্ৰুফ আছে তই কিমান ভাল কিমান পানীৰ মাছ তই বেলেগত সাধু সন্ত দেখে মহাৰাজা হ'বা নালগে মনে মনে থাক আৰু বস্তু খাবা লাগে আৰু আজি যদি নাখাৱ তেথেন কোনো লাইফত মোৰ লগত নাগি গম পাইছা না মই তোৰ লগত একলাই ভাল বাহিৰত থেই এনেকৈ ভাল নালগে ইমান মুখখন চকা হ'ব নালগে ভাল হ'ল তোৰ লগত এনেই মায়ে কাজিয়া নালগে যা সেইকাৰণে লাগে আহিবাই নালগিছিলে আজি দিনটো নষ্ট হ'ল দে হ'ব দে চৰি বেয়া নাপাবি মোৰ ৰাগ উঠিল তোৰ কেনেকৈ কৈছিল দেখা নাই সেইকাৰণে মই তোক অলপমান ক'লোঁ আৰু তই পনীৰ পকৰাত চকু দি আছিলি না সেইকাৰণে
মেদা জানো কিন্তু তথাপিও তই মোৰ ভালৰ কাৰণে নকওঁ মই মাদা নাজিমান যি হ'লেও লিভাৰত ফেটি আছে ফেটি লিভাৰ হৈছে যিহেতু তই অলপমান মোৰ কথা চিন্তা কৰিবি দেচোন তথাপি মোৰ খাই ভাল লাগে যিহেতু তই একো নকবি আৰু আজিৰ পৰা হয় না তে আমি ভালকৈ নেখান খাম দে নহ'লে বেলেগ মানুহ শুনি আছে আমি যিমান আজি নক্সা কৰিলোঁ বাপ্পা তাতে 1 নম্বৰ হাৰাচমেণ্ট কৰিছে আমাকে হ'ব দে এথেন লাভ ইউ তই মোক ভাল পাই জানো দে লাভ ইউ তোৰ নকলে হ'ব